টিয়কৰ কলিয়াপানী টিপমীয়া গাঁৱৰ খেলপথাৰত আজি উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা চেলেংহাট ডায়মণ্ড ক্লাবৰ উদ্যোগত আৰু স্থানীয় যুৱকসকলৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ভেটান ফুটবল খেল অনুষ্ঠিত হয়। পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ প্ৰথমে পতাকা উত্তোলন কৰে চেলেংহাট সমবায় সমিতিৰ সভাপতি পবিত্ৰ গগৈয়ে। প্ৰদীপ কুমাৰ গগৈ আৰু বসন্ত বৰুৱাই আঁত ধৰা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অজয় ধৰ আৰু সৰ্বভাৰতীয় চাহ সংঘৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে। মুঠ 6টি দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত জ্যেষ্ঠ ৰাজনীতিবিদ তথা মৰণী সমষ্টিৰ বিজেপি দলৰ টিকটৰ প্ৰবল দাবীদাৰ তৰুণ ৰাজৰক দেখা গ'ল খেলুৱৈৰ ৰূপত। চেলেংহাটৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট, খবৰ 24x7। চেলেংহাট ডায়মণ্ড ক্লাবৰ উদ্যোগত আৰু উত্তৰ পূব যোৰহাট ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু টিপমীয়া ৰাইজৰ সহযোগত আমি এই ভেটান খেলখন অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ প্ৰায় 6-7টা টীম জইন কৰিছে। তাৰে আজি 3খন খেল হৈ গৈছে। অহাকাইলৈ আমি ছেমি ফাইনেল খেলখন অনুষ্ঠিত কৰিম। যথেষ্ট সংখ্যক দৰ্শক উপস্থিত হৈছে আৰু আমাৰ উদ্দেশ্য হৈছে আমাৰ পুৰণা আগৰ যিবিলাক খেলুৱৈ তেওঁলোকক উৎসাহিত কৰা আৰু তেওঁলোকৰ দ্বাৰা আমি নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰা, সেই উদ্দেশ্যে এইখন খেল আমি পাতিছোঁ আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ ওচৰৰ গাঁও টিপমীয়া গাঁৱৰ ৰাইজে যথেষ্ট সহায় আগবঢ়াই আহিছে। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমাক এনেকৈ সহায় আগবঢ়াই আহিব বুলি। যোৰহাট চাহ খেতিয়ক সন্থা আৰু ডায়মণ্ড ক্লাবৰ উদ্যোগত এই খেল অনুষ্ঠিত হৈছে। আজি ভেটান খেল। এই ভেটান খেলত সৰ্বমুঠ 7টা দলে তেওঁলোকে যোগদান কৰিছে। মূল কথাটো হ'ল কি, ভেটান মানে দক্ষতাৰ কাৰণে এই খেল আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি আশা কৰিছোঁ এই খেলখনত যে প্ৰায় আজি 40 বছৰ ঊৰ্ধত যিসকল ব্যক্তি তেখেতসকলে খেলিছে আৰু তেখেতসকলৰ খেল বৰ সুন্দৰ হৈছে। গাঁৱৰ ওচৰে পাছৰে যিমান ৰাইজ আছে সকলো আহিছে আৰু চেলেংহাট অঞ্চলত মই ভাবোঁ যে পোনপ্ৰথমবাৰৰ বাবে এই ভেটান খেলখন অনুষ্ঠিত হৈছে। ধন্যবাদ। আপুনি কোনটো দলৰ হৈ খেলিছে? মই টিপমীয়া যিটো দল, টিপমীয়া গাঁৱৰ হৈ মই খেলিছোঁ আৰু মোৰ প্ৰতিদ্বন্দ্বী দল হ'ল আপোনাৰ নকছাৰীৰ লগতে এই খেলা হৈছে। ইতিমধ্যে আমি এটা 1-0 এতিয়া পিছ পৰি আছোঁ। আমাৰ ইতিমধ্যে হুইচেল বাজিব হৈছে, মই খেলত সোমাবৰ হৈছে। গতিকেলৈ আপোনাক এই কথাখিনিকে জনালোঁ। ধন্যবাদ। ডায়মণ্ড ক্লাব চেলেংহাটৰ আৰু উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৌজন্যত এখন এই ভেটান ফুটবল খেল প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈছে। ইয়াত সৰ্বমুঠ 6টা দলে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ 3খন খেল ইতিমধ্যে পৰিসমাপ্তি ঘটাৰ পক্ষত আমাৰ 3টা দল নিৰ্বাচিত হ'বগৈ। এই 3টা দলৰ ভিতৰত আমি ফাইনেল আৰু ছেমি ফাইনেলৰ কাৰণে আমি নিৰ্বাচন কৰিম আৰু ছেমি ফাইনেল আৰু ফাইনেলৰ কাৰণে যিটো নিৰ্বাচিত দল হ'ব, আমি এই 3টা দলৰ ভিতৰত আমি এটা লটাৰী ছিষ্টেম কৰিম। ABC 3টা দল কৰিম। ABC লাভ কৰা টিকেট দল দুটাই A আৰু B দল দুটাই ছেমি ফাইনেল খেলিব লাগিব আৰু C টিকেটটো লাভ কৰা দলটোৱে পোনপটীয়াভাৱে ফাইনেল খেলৰ যোগ্যতা অৰ্জন কৰিব।